এইবোৰ কি বনাইছ হা তাতকে ডাইৰেক্ট বিহলপেকে আনি খুৱাই দে সতে মানে একে খোপায় ইমান নিমখ মইচোন খাই ঠিকে পাইছিলোঁ চাহকাপটো খাই যাওক কোনো দৰকাৰ নাই মই বাহিৰতে খাই যাম মা আপুনি থকালৈকেতো সকলো ঠিকেই আছিলে কিন্তু তাৰ পাছত নাজানো এওঁ কিয় ইমান সলনি হৈ গ'ল মা মাজনী চাহ খালা খালো তুমি খালা নাই খাম আৰু আজিকালি উঠা অলপ পলমে হৈ এই জোঁৱাই অফিচলৈ গ'লনে নাই এওঁ অলপ আগতে গ'ল ৰাতিলৈ দুয়ো আহিবা দেই দেউতাই আকৌ হাঁহ বিচাৰি পুৱাই বজাৰলৈ গৈছে আচ্ছা ঠিক আছে বাৰু যাম দিয়া ৰ'বা দেউতা আহিছেই হ'বলা তোমালোক আহিবা হা হৰা কেনে দেখিছা একেবাৰে তেল ফাটি যাওঁ হৈছে হ'ব দিয়ক কিনো ধেমালিখন কৰি আছে ইহঁতক ফোন কৰিলা নে বাৰু কৰিলোঁ কি বুলি ক'লে আহিম বুলিয়ে কৈছে আহকচোন আহক ভিতৰলৈকে আহক ব'লা হওক দিয়া বহুদিনেই হ'ল সিহঁত আমাৰ ঘৰলৈ নহা বিহুটো আহিল আৰু গ'ল তাই ইমান মাতিলো নাই নাহিল আহা জোঁৱাই ব্যস্ততাত থাকে সেইবাবে হয়তো ইমান ব্যস্ত নে বছৰ মূৰত অহা বিহুটোত নিজে আহি শাহু শহু ঘৰত মাত এষাৰ দিব লাগে আমিতো সিহঁতক মাতিছিলোঁ তাৰ পাছতো আৰু হৈ গ'লনে আপোনাৰ নহয় হে কেতিয়াবা আমাৰ মাইনালে বৰ বেয়া লাগে তাইক বাৰু আমি বিয়া দিয়াত উৎপাত কৰিলোঁ নেকি তাই বাৰু সুখত আছেনে বাৰু মই আপোনাক ফোন কৰি কৈছিলোঁচোন যে আজি মাৰ ঘৰত যাব লাগিব অলপ অফিচত কাম আছিল আজি কিমান দিন হ'ল মই মাৰ ঘৰত নোযোৱা আপুনি খবৰ ৰাখিছে কিমান হেঁপাহেৰে মা দেউতাই আমাক মাতিছিলে কৈছোতো ইম্পৰ্টেণ্ট কাম আছিল দেৰি হৈ গ'ল ইম্পৰ্টেণ্ট কাম এনে কি ইম্পৰ্টেণ্ট কাম আছিলে যে আপুনি মদ খাই কৰি আহিছে চব কথা বেছি হৈছে তোৰ হা বেছি হৈছে নহ'লে কি নহ'লে কি কি ক'লি হা তই চাবি নেকি মই কি ক'ব পাৰোঁ হা মই কৈছিলোঁ মোৰ কাম আছিল অফিচত হা বুজি নাপাওঁ তই হা দুখ পাইছোঁ মই হাতত হাত ধৰি ঘূৰি ফুৰিব নোৱাৰোঁ নহয় চবতে মাৰো হা চবতে মাৰো তই চাবি নেকি মই কি ক'ব পাৰোঁ হা হেৰি ভাতকেইটা বাঢ়ি দিওঁ আপুনি খাই লওক কিমান আৰু তাই বিয়া এলবামটো চাই থাকে ইহঁতচোন ইমান সময় হ'ল নাহে চাগে দিয়ক ফোন এটাকে কৰা নেকি কৰিছোঁ ৰ'ব লাগা নাই দেখোন ছুইচ অফ বুলি কৈছে
অফিচ অহা নাই যে হয় ছাৰ কামবোৰ কোনে কৰিব হা হয় ছাৰ মই পালোগৈ ছাৰ সোনকালে সোনকালে অফিচ আহা হয় ছাৰ তোৰ মানে অলপো দায়িত্ব নাই হা ইমান দেৰিলৈকে যে শুই আছোঁ জগাই দিব লাগে জানো নাজানো মই ভাবিছিলোঁ আজি আপুনি অফিচ নাযায় মই অফিচ নগ'লে তোৰ বাপেৰে আহি ঘৰ চলাব চাহকাপ খাই যাওক মোৰ এতিয়া চাহ খোৱাৰ সময় আছে হেল্ল' হেল্ল' মা কি হ'ল কালি নাহিলাচোন অঁ নহয় মানে মা কালি মানে হঠাতে কালি গাটো কিবা বেয়া লাগি গ'ল অঁ কি হৈছে মানে আমি দুটা ওলাইছিলোঁৱেই মূৰটো ইমান বিষোৱা নিচিনা পালোঁ হঠাতে একদম অশান্তি লাগি গৈছিলে এওঁ যে একেবাৰে গোটেই ৰাতিটো মোৰ লগতে লাগি থাকিলে ক'লে ঘৰত বেলেগ এদিনো যাম এতিয়া তুমি আৰাম কৰা অঁ কিন্তু কালি ইমান ফোন কৰি আছিলোঁ তোমাৰ ফোনটো অফ জোঁৱায়ো ফোনটো ৰিচিভ নকৰে অঁ ফোনটো এওঁচোন ৰাতিটো মোৰ লগতে লাগি থাকিলে ফোন চাবলৈ সময় ক'ত হ'ল তেওঁৰ আৰু মোৰতো চাৰ্জ নাছিলে মোৰতো ৰাতিপুৱা দিছোঁহে চাৰ্জত এই বাৰু ৰ এই দেউতাৰে বোলে কথা পাতে হেল্ল' মা ভালে আছা নহয় আছোঁ দেউতা তোমাৰ বিয়াখন বৰ সোনকালে পাতি দিছিলোঁ নিচিনা লাগে অ' তুমি সুখত আছা নহয় আছোঁ দেউতা মই বহুত বেছি সুখত আছোঁ বাৰু দিয়া ৰাখিছোঁ দেই হ'ব দিয়া ৰাখিছোঁ শুনকচোন হেৰি শুনিছে উঠকচোন যিদিনাখন উঠাব লাগে সেইদিনাখন উঠাব নোৱাৰে মাথাটো গৰম নেকি আজি দেওবাৰ দেওবাৰ বুজিছোঁ কিন্তু ঘৰৰ বজাৰ কেইটামান কৰিব লগা আছিলে মই এতিয়া বজাৰলৈ যাব নোৱাৰোঁ পাৰ্চতে পইচা আছে যি লাগে ল মোক শুব দে ঠিক আছে আৰু শুন ৰাতিলৈ পাৰ্টি দিছোঁ অফিচৰ গেছ কেইজনমান আহিব কিবা যোৰ কিনি ল'বি তোলৈ ঠিক আছে হ'ব হেল্ল'
আপুনি কফি কাপ মোৰ লগতো খাব পাৰিলে হয়। মানে আপুনি মোক ফ'ল' কৰি আছে? নাই কৰা, কিন্তু আপোনাৰ বেয়া লগা নাইনে? মই তেতিয়াৰ পৰা আপোনাৰ বাবে ইয়াতে ৰৈ আছো আৰু আপুনি তাত বহি অকলে কফি কাপ খাই আছে। যদি ফ'ল'ই কৰা নাই তেনেহ'লে মই ইয়াত কফি খাই আছোঁ বুলি আপুনি কেনেকৈ জানিলে? ক্ষমা কৰিব মেডাম, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ। মানে আপুনি মনত পেলাওকচোন, আপুনি কফি কাপ খোৱাৰ আগতে ফেচবুকত পষ্ট কৰা নাছিল জানো? অহ, বুজিছোঁ বাৰু। কিন্তু মিষ্টাৰ, কি আছিলে আপোনাৰ নামটো? বিকাশ বৰুৱা। যিয়ে নহওক মহাশয়, আপুনি হয়তো নাজানে যে আপুনি এগৰাকী বিবাহিত মহিলা, আপোনাৰ এখন সংসাৰ আছে, তাকেইতো। যদি জানেই তেন্তে আপুনি চাওক, আপুনি মানে তুমি কি ভাবা নাজানো, কিন্তু মই এটা কথাই জানো। চৰি, ইউ আৰ অন এ ৰং ট্ৰেক। ৰোহন, মানিছোঁ কিন্তু তোমাক প্ৰমোশ্যন হ'ব বুলি গম পাই পাৰ্টিটো আগতীয়াকৈ এৰেঞ্জ দুষ্টটো। নহয় মানে ছাৰ। একো নাই, ইউ ডিজাৰ্ভ ইট। থেংক ইউ ছাৰ। ছাৰ মানে খবৰ কেতিয়া অফিচিয়েলি এনাউন্স হ'ব? অতি সোনকালে হ'ব। আফটাৰ অল ইমান ধুনীয়া এৰেঞ্জ কৰিছা তুমি। কিয় ৰন, তোৰ ৱাইফক দেখা নাই যে ক'লৈ গ'ল? তাছে কিচনতে বিজি আছে। মই তাইক মাতি ৰ। যা। ঐ, শুনিছোঁ বোলে তাৰ ৱাইফজনী বৰ কামোৰ। আৰে সেইকাৰণেতো মাতি পঠিয়াইছো। আহি আছে ৰ। আহক আহক বৌ, ভাবিছিলো আপুনি আমাক দেখাই নিদিব, এই গতিকে মাতি পঠিয়ালো আৰু। বৌ, ড্ৰিংকছ লওক। ন' থেংক ইউ। না ক'ব নাপায় নহয়। ঐ, আচলতে বৌয়ে লাজ কৰিছে। বৌয়ে লাজ কৰা নাই, ভুল তহঁতৰহে। ৰোহনকতো সুধি ল'ব পাৰ। হয় দে, চৰি। ঐ ৰোহন, ৰোহন, পাৰ্মিশ্যন গ্ৰাণ্টেড। বৌ লওক। নাই নালাগে, খাই দিয়ক। নাখাওঁ দিয়া। একো নাই, খাই দিয়ক। মই কৈছোঁ খাই দিয়ক, একো নহয়। ৰোহন, তই এইবোৰ ভাল নকৰিলি কিন্তু। আৰে ঐ, তই মাতি পেলাই আমাক ইয়াত অপমান কৰিছ। ঐ যাওঁগৈ আহ। আৰে ৰচোন আৰে ৰচোন। ৰোহন, ছাৰ ঘৰলৈ মাতি আনি অপমান কৰিলি। নহয় ছাৰ, মানে এজনী গাঁৱলীয়া ঢেকিৰীৰ বাবে তই আমাক অপমান কৰিলি। তোৰ এতিয়া প্ৰমোশ্যন হয় নহয় মই ক'ব নোৱাৰিম। ছাৰ ৰকচোন ছাৰ। জিনা তোৰ কি ইমান দুখ লাগিল হা? তই যে ইয়াত বহি কানি আছ। আপুনি সেইটো কথা মোক সুধিছে? তোক সুধিছো। কিমান কষ্ট কৰিছিলো মই মোৰ প্ৰমোশ্যনটো লৈ। আজি তই চব বৰবাদ কৰি পেলালি। মই একো বুজা নাই। বুজা নাই। তোক যেনিবা অকণমান ড্ৰিংকছ কৰিবলৈ দিলে, তাতে ইমান ডাঙৰ প্ৰব্লেম কি হ'ল? গাঁৱলীয়া ঢেকেৰী যে, ক'ত বুজিবি এইবোৰ কথা? আৰু মই তোক কৈছিলোঁ নাই যে বজাৰলৈ গৈ ভাল কাপোৰ এযোৰ কিনি আনিবি? সেইযোৰ কিনি আনিছ। আপুনি আপোনাৰ লগৰ কেইজনক নকৈ একো ওলোটাই মোকহে প্ৰশ্ন কৰিছে। নহ'লে কি মই লগৰ কেইজনক গৈ কম নেকি? মোৰ ৱাইফৰ লগত ইমান কথা নাপাতিবি, ইমান ফ্ৰী নহবি। তাই যে গাঁৱৰ এজনী ঢেকেৰী। আপুনি চুপ। কিমানবাৰ মই তোক কৈছোঁ যে মই মানুহটো যেনেকুৱা তেনেকুৱা হৈ চলিবি, কিন্তু কোনোদিন নুশুনিলি। কি দিয়া নাই মই তোক? আৰু নহ'ব, আৰু মই তোৰ লগত থাকিব নোৱাৰোঁ। ডিভ'ৰ্চ লাগে মোক। ডিভ'ৰ্চ লাগে মোক। কি? আপোনাৰ লগৰ মানুহ সদৃশ সেই দানৱকেইটাই মোক ইমান বেয়া চকুৰে চাইছিলে, সেইবোৰ আপুনি দেখা নাছিলে? মোক জোৰ জবৰদস্তি কৰি মই বাৰে বাৰে মদ নাখাওঁ বুলি কোৱাৰ পাছতো মোক খুৱাবলৈ চেষ্টা কৰিছে, সেইবোৰ আপুনি দেখা নাছিলে?
আপুনি আপুনি দেখিছে কেৱল আপোনাৰ স্বাৰ্থ। নিজৰ স্বাৰ্থৰ বাবে আপুনি ইমান তললৈ যাব পাৰে? চি! মই হয় স্বাৰ্থপৰ। প্ৰত্যেক মানুহে নিজেই নিজক লৈ এটা সপোন দেখে, ময়ো দেখিছিলোঁ। আৰু আৰু তই যেনিবা আজি অকণমান ড্ৰিংকছ কৰিলি, মৰি নাযাওঁ নহয়। সেই বুলি তই মোৰ লগৰকেইটাক চৰ মাৰি দিবি নেকি? মই এই পৰ্যায়টো পাবলৈ কিমান কষ্ট কৰিছোঁ তই জান? বাপেৰৰ দৰে মই গাঁৱৰ স্কুলৰ মাষ্টৰ নহয়তো। এইটো এটা কৰ্পৰেট জব হয়, ইয়াত এটা প্ৰমোশ্যন আৰু লাইফ ছেট। আপুনি সকলো কথাতে মোৰ দেউতাক কিয় টনা আজোৰা কৰে? দেউতাক ধৰি কথা নক'ব। কমেই 1000 বাৰ কম, তোৰ বাপেৰে আহি মোক প্ৰমোশ্যন নিদিয়েহি। মনে মনে থাকক। মই নোৱাৰিছো মই। আপুনি কিয় বুজি নাপায়? এতিয়া আৰু বুজা শুনা সময় নাই। মুঠতে আৰু মই তোৰ লগত থাকিব নোৱাৰোঁ। সোনকালে মোক আজৰি কৰ আৰু ফ্ৰী কৰ মোক, নহ'লে কি মাৰিব? মাৰিতে থাকে মোক সদায়, সেইটোনো কি ডাঙৰ কথা? চুপতি চুপতি মুখে মুখে চুপতি মাৰিব শিকিলি। তোৰ এই স্বভাৱটোৰ কাৰণে আজি মোৰ এই অৱস্থা হ'ল। হেল্ল' বিউটিফুল, গুড মৰ্ণিং। আপুনি কিয় মোক মিছাই? মিছা? মই একো কিয় মিছা মাতিম? যিটো সঁচা মই তাকেই কৈছোঁ। মই কিন্তু সৌন্দৰ্য প্ৰশংসা কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰোঁ। অলপ বেছি হ'ল নেকি? কিয়? তেনেকুৱা কিবা বিশেষ সৌন্দৰ্য আছে বুলি মই নাভাবোঁ। আপুনি ক'লেই বুলি মই মানি নলওঁ, কাৰণ নিজৰ চকুকেইটাৰ ওপৰত মোৰ সেইকণ বিশ্বাস আছে। হয় নেকি? হয়। কালি আপুনি ফেচবুকত এখন ফটো পষ্ট কৰিছিল। সঁচাই কৈছোঁ, ৰঙা ৰঙৰ কাপোৰযোৰে তোমাক আৰু শুৱনি কৰিছিল। হেল্ল' শুনিছানে? শুনিছো। তোমাক এবাৰ লগ পাব খোজোঁ। কিয়? এনেই নহয়, মানে আমাৰ নতুন বন্ধুত্বৰ বাবে। মইনো কেতিয়া আপোনাৰ লগত বন্ধুত্ব কৰিলো? মোৰ সেইকণ বিশ্বাস আছে। তুমি কোনোবা আহিছে, মই ৰাখিছো। মা, দেউতা, আহা। শুন, তোৰ মূৰত কি হৈছে? হয়তো। হ'ব আৰু দিয়া, কম নহয়। আহাচোন, আহা, ভিতৰলৈ আহা। আহা। আহা মা, দেউতা, আহা, বহাহিচোন, বহা। এতিয়া কোৱাচোন, আজি যে দুয়ো খবৰ নিদিয়াকৈ হঠাৎ ওলালাহি, চব ঠিকে আছেতো? নে দুয়োটাই আকৌ কিবা কাজিয়া লাগিলা? আমাৰনো কি কাজিয়া? এই দেউতাৰৰ সেই স্বভাৱটোৰ বাবেহে। মোৰ স্বভাৱত ধৰি কথা নকবা, কিন্তু কথা বেয়া হৈ যাব। কেতিয়াবা শুওঁতে নাকটো অকণমান বাজে, সেইটোনো কি? কিন্তু মইতো তোমাৰ কথা একো কোৱা নাই। নিজে যে ভৰ দুপৰীয়ালৈকে শোৱা, সেইবোৰ কিবা মই মাতিছোঁ। এতিয়া আকৌ মোৰ পাছত লাগিছে চোৱাচোন। কিয় নকওঁ? মই তোমাক কৈছিলোঁ নে নাই যে পুৱাতে সোনকালে গ'লে জোঁৱাইক আমি লগ পাম। এতিয়া চাগে জোঁৱাই অফিচলৈ গ'লেই। এওঁ যে 9 মান বজাতে গ'ল। সেয়া চোৱা, 2 ঘণ্টা লেট। পাব লাগে 9 বজাত, পালোহি 11 বজাত। হ'ব দিয়ক, অথনিয়াৰ পৰা একেটা কথাতে কিয় লাগি আছে? জোঁৱাইক যদি ইমান লগ পাবলৈ মনে আছে, আজি ৰাতি থাকি দিলেই হ'ল। কথা কৈছে চোৱা,
ৰাতি যদি ইয়াত থাকোঁ আমাৰ মিনুক কোনে চাব? মিনু আমাৰ নতুনকৈ আধি লোৱা গৰুজনী। অঁ সেইটোৱে গাখীৰ কোনে খীৰাব? কিয় মা তুমিওতো গাখীৰ খীৰাব পাৰা। পাৰে কিন্তু নোৱাৰে। পাৰে কিন্তু নোৱাৰে মানে? এজনী বেলেগ গৰুক পাৰে, আমাৰ মিনুক নোৱাৰে। কিয়? লঠিয়াই। হওক দে, তোক আজি মই বহুত দিনৰ মূৰত হহা দেখিছোঁ আই। ভালে আছ নহয়? আছো দেউতা। বাৰু দে, পিছে এই মূৰত বেণ্ডেজটো কিয়? অঁ সেইটো নকবা আৰু বুজিছা, কালি গা ধুব যাওঁতে বাথৰুমতে পিছল খাই পৰিলোঁ। তাৰপিছত আৰু কি, মূৰটো গৈ চিধা ৱালত লাগিল আৰু এয়া পৰিণাম। মোতকৈ বেছি কষ্টটো এওঁৰহে হৈছে। একে খবৰটো পোৱা মাত্ৰকে অফিচৰ পৰা চিধাই ঘৰ, পাছত ডক্তৰক মাতি আনি ইটো সিটো। মুঠতে তেওঁৰ একদম অৱস্থাটো দেখি মোৰ নিজৰে বেয়া লাগি গৈছে। হওক দে, সুখে দুখে বিপদত ইজনে সিজনক চোৱাটোহে আচল কথা। অঁ মা বাৰু তোমালোক বহা, মই চাহ অকণ বনাওঁগৈ। চাহ নালাগে, নাখাওঁ। অঁ কিয়? হেই এজনী একেবাৰে ভাতকে বনা, ভাত খাওঁ। ভাত বনা। দালিটো ল'বা। হেল্ল', হেল্ল' ডিয়াৰ। আজি অসময়ত আমনি দিলে যে? আপোনাক মানে তোমাক মই সঁচাই আমনিহে দি আছোঁ নেকি? মই মাত্ৰ মোৰ মনৰ ভাৱখিনি তোমাৰ আগত কৈছোঁ, আৰু যিটো সঁচা তাকে কৈছোঁ। কাৰোবাক ভাল লগাটো বা ভাল পোৱাটো অপৰাধ নহয়, ঠিক আছে। তুমি মোক সেই বুলি বাৰু নহয়, কিন্তু এজন বন্ধু হিচাপেতো মোক মানি ল'ব পাৰা। সেইটো বাৰু পাৰি। থেংক ইউ ছ' মাছ মেডাম। তেনেহ'লে আজি সন্ধিয়া 6 বজাত মই কেফেত ৰৈ থাকিম। অঁ সেইটো আকৌ কিয়? মই বন্ধুত্বৰো যোগ্য নহয়নে? আজি নোৱাৰিম, ঘৰত মা দেউতা আহিছে। ঠিক আছে, কাইলৈ একে সময় একে ঠাই। কাইলৈ মোৰ বহুত লেঠা আছে। ঠিক আছে, পৰহিলৈ মই ৰৈ থাকিম। হেল্ল', হেল্ল', কোনো? এই নাই এনেই লগৰ। পিছে মই না যোৱা আহিবলৈ কিমান হ'ব লাগে? মানে আমি অলপ পিছত যাবগৈ লাগিবতো। অঁ তেওঁৰ কেইদিনমানৰ পৰা অহাটো অলপ পলম হয়। এবাৰ লগ পাই যাব পৰাহেঁতেন ভাল আছিল। বেছি দেৰি হয় নেকি? অঁ 9-10 মান বাজে আৰু। ইমান দেৰি হয়নে? নহয় মানে দেউতা কিছুদিনৰ পৰা তেওঁৰ প্ৰমোচনটোৰ কাৰণে খুব লাগি আছে, সেয়েহে। বাৰু হওক দে। থহে প্ৰমোচন, এদিন যেতিয়া বাপেক হ'ব তেতিয়া চব কাম বাদ দি সময়মতে ঘৰ সোমাবহি। হয়, আজি বহুত দিনৰ মূৰত তুমি ভাল কথা এটা ক'লা। এইজনে খালি মোৰ পিছতে লাগি থাকিব। মই একে বছৰৰ মূৰতহে ভাল কথাটো ক'লো। ছোৱালীজনীক একো এটা উপায় দিব নোৱাৰে। মইহে জানিছো তাই ঘৰখনত কিমান অকলশৰীয়া। হয় দিয়া, মানুহৰ ঘৰ ডাঙৰ হ'লেই নহ'ব, তাত থাকিবলৈ মানুহৰো প্ৰয়োজন। হ'লনে তোমালোকৰ? বা ভাত খোৱাৰ সময়তনো কিনো এইবোৰ কথাত লাগি আছা তোমালোকে? নহয় অ' মা, মই ঠিক কথাই কৈছোঁ। মাৰে কোৱা কথাটো অলপ ভাবিবি। অঁ তো আকৌ, এতিয়া মুঠতে আমাক এটা নাতি লাগে। নাতি লাগে। শুনকচোন, আজি মা দেউতা আহিছিলে। তাতে কি হ'ল? নহয় মানে কথা এটা ভাবিছিলোঁ। অশান্তি নকৰ, হ'ব দে। আহা কথাটো আপুনি শুনকচোন। আহা শুবলৈ নিদিয়া কতে মোক। ক'লৈ যায় আপুনি? ইমান জনাৰ কোনো দৰকাৰ নাই।
এইবোৰ কি কৰিলি হা একো এটা কাম ভালকৈ কৰিব নোৱাৰো হা আপুনি মোক অনবৰতে কিয় মাৰধৰ কৰি থাকে নিজৰ ভুলটো কোনোদিন মানি ল'ব নিশিকিলি হা ওলোটা চুপতি মাৰ মই পেলাওঁ বুলি পেলোৱা নাছিলো নহয় হ'ব বন্ধ কৰ একো এটা কথাই ক'ব নোৱাৰি খালি চকু পানী উলিয়াই এতিয়া অফিচলৈ মই কাৰ মূৰটো পিন্ধি যাম হা বেলেগ চাৰ্ট এটা উলিয়াই ইস্ত্ৰি কৰিলে দেৰি নহ'ব মোৰ আপুনি মোক অলপ সময় দিয়কচোন মই এতিয়াই কৰি দিছো হ'ব বন্ধ কৰ তই আৰু কেনেকৈ ক'লে বুজিবি যে আমাৰ মাজত একোৱে মিল নাই জোৰ কৰি এটা সম্পৰ্ক কিয় ধৰি ৰাখিব বিচাৰিছ মোক ফ্ৰী কৰ তেতিয়া অন্ততঃ তই তোৰ ৰাস্তাত আৰু মই মোৰ ৰাস্তাত আপোনাৰ মোক লৈ যদি ইমানেই প্ৰব্লেম তেন্তে মোক বিয়া কৰাইছিল কিয় একমাত্ৰ মাৰ শেষ ইচ্ছাক সন্মান জনাইহে মই তোক বিয়া পাতিছিলোঁ কথাটো তয়ো নজনা নহয় হেল্ল' বিকাশ মইতো তোমাক মোৰ সকলো কথাই খুলি ক'লো কিন্তু তুমিহে আজিলৈকে মোক তোমাৰ বিষয়ে একোৱে নজনালা মইতো কৈছোঁৱেই গোটেইখিনি কি কৈছা তোমাৰ ঘৰ ক'ত ক'ত থাকা ঘৰত কোন কোন আছে আচ্ছা আচ্ছা মোৰ নাম বিকাশ বৰুৱা মই ঘৰৰ একমাত্ৰ ল'ৰা মোৰ ঘৰত মা দেউতা সকলো আছে মই ক'ত থাকোঁ আজি ইয়াত আৰু কাইলৈ ক'ৰবাত মানে ধেমালি কৰিছোঁ মোৰ ঘৰ চন্দ্ৰপুৰত ৰ'বা আৰু সহজ কৰি দিছোঁ মোৰ ঘৰ চন্দ্ৰপুৰ হাইস্কুলৰ সন্মুখতেই হ'ব এতিয়া হ'ব কি হ'ল কিবা চিন্তা কৰি আছা চিন্তা জীয়াই যে আছো তুমি তেনেকৈ নকবাচোন মই কি কৰিম কোৱা মই মোৰ হাজবেণ্ডৰ লগত যিটো জীৱন জীয়াই আছো সেইটোনো আৰু কিবা জীৱন হ'লনে নামতহে এখন সংসাৰ কিমান আৰু মা দেউতাক মিছা মাতিম তুমি অলপ ধৈৰ্য ধৰাচোন ধৈৰ্যইটো ধৰি আছো ইমান দিন তুমি ৰেল লাইনৰ ট্ৰেক দুটা দেখিছা নহয় দুইটা লাইন যিমানেই দূৰলৈ নাযাওক কিয় সিহঁত দুটা কেতিয়াও একলগ নহয় ঠিক তেনেকুৱা মই আৰু মোৰ হাজবেণ্ড মই যিমানেই চেষ্টা নকৰোঁ কিয় তেওঁ কোনো দিনেই মোৰ কথা বুজিবলৈ চেষ্টা নকৰে সেইবাবেইতো মই কৈছোঁ এৰি দিয়া তেওঁক এটা নতুন জীৱন আৰম্ভ কৰা মানুহে কি বুলি ক'ব সেইবোৰ দিন নাই আৰু জিনা জীৱনটো তোমাৰ আনৰ নহয় আনৰ কথা চিন্তা কৰি তুমি তোমাক শাস্তি দিছা মোক শাস্তি দিছা তুমি মোৰ লগত সময় নষ্ট কিয় কৰি আছা তুমি মোতকৈ ভাল সংগী পাবা হ'ব বুজাব নালাগে মোক তুমি তোমাৰ সংসাৰখন হাতৰ তলুৱাত বালি ধৰা দি ধৰি আছা কিন্তু তুমি হয়তো নাজানা হাতৰ মুঠিত বালি যিমানেই ধৰিবা সিমানেই ওলাই যাব একো নাথাকিব তোমাৰ হাতত মই যাওঁ মোৰ দেৰি হৈছে যোৱা ধৰি ৰখা নাই তোমাক আজিৰ পৰা আৰু আমি লগ নহওঁ হ'ব বাৰু এনিৱে তোমাক লগ পাই ভাল লাগিল যিখিনি সময় তোমাৰ লগত মই পাৰ কৰিলোঁ সেয়া হয়তো মোৰ জীৱনৰ আটাইতকৈ ভাল লগা মুহূৰ্ত তোমাৰ বাবে মই হয়তো এই বেৰঙী জীৱনত অকণমান ৰং বিচাৰি পালোঁ অকণমান হাঁহিবলৈ শিকিলোঁ তুমি ইমানখিনি বুজাই যদি তেওঁক এৰি নিদিয়া কিয়
আহোঁ। যোৱা, কিন্তু তোমাৰ কাৰণে মই সদায় অপেক্ষা কৰিম। যেতিয়াই তুমি এই সিদ্ধান্ত সলনি কৰিবা, মোক মাত্ৰ এটা ফোন কৰিবা। আহোঁ। যাওঁ। দাদা এইটো ল'ব। ঠিক আছে। জিনা, 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 কি হ'ল আপুনি ইমান চিঞৰিছে যে? এতিয়া মই চিৰিব নোৱাৰা হ'লো হা? মোৰ মান সন্মান নিলাম কৰাৰ আগত মোৰ কথা এবাৰো নাভাবিলি তই? হ'ল কি? কি কৰিলোঁ মই? কি কৰিলো হা? কি কৰিলো? এইবোৰ কি? কোনি হা? কিমান দিনৰ পৰা এইবোৰ চলি আছে তহঁতৰ? ছি, মোৰ এইবোৰ কথা ক'বলৈও লাজ লাগিছে। আপুনি ভুল বুজিছে। এতিয়া মইহে ভুল বুজিছো হা? ইমান দিনে মোৰ চকু ধূলি মাৰি সাৰি আছিলি, আজি ধৰা পৰি গলি। নহয় মানে আপুনি যেনেকুৱা ভাবিছে তেনেকুৱা একো নহয়। চুপ! আৰু এটা কথাও নুশুনো মই তোৰ। তোৰ বাপেৰৰ মাৰক এতিয়াই মই জনাই আছো। নাই 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 নাই, আপুনি তেনেকুৱা নকৰিব। কিয় নকৰিম হা? জীয়েকৰ ৰাসলীলাৰ কথা মা দেউতাৰতো গম পাওক। নাই নাই, আপুনি মা দেউতাহঁতক নক'ব। তাৰ বাদে আপুনি মোক যি কৰে তাকে কৰক। তোক মই কি কৰিম হা? কি কৰিব পাৰিম মই তোক? তই মই এটা কাম কৰিব লাগিব। অঁ কৰিম। আপুনি যি কৰিবলৈ দিয়ে মই তাকে কৰিম। চব কথা শুনিম মই আপোনাৰ। তই মোক এৰি এতিয়া তই এখন ঘৰৰ পৰা যাব লাগিব। নাই নাই, আপুনি কিয় তেনেকৈ কৈছে? আপোনাক এৰি মই ক'ত যাম? সেইবোৰ তই লিলিমা কৰাৰ আগত ভাবিব লাগিছিল। তই যাবিনে নাযাওঁ হা? যাবিনে নাযাওঁ তই? যাবিনে নাযাওঁ তই? পাইছোঁ। যাবিনে নাযাওঁ ক? তই যাবিনে নাযাওঁ ক? যাম, মই যাম। ঠিকে আছে, চহী কৰ। কি? ডিভোৰ্চ পেপাৰ চহী কৰ। বাইদেউ ক'ত যাব? চন্দ্ৰপুৰ হাইস্কুল যাব। হয় যাম উঠক উঠক। হয় কওকচোন। এইটো বিকাশ বৰুৱাৰ ঘৰ নহয় জানো? নহয়। নহয়? ঠিক আছে দিয়ক। আচ্ছা শুনকচোন, কেইদিনমান আগতে আমাৰ ঘৰত বেলেগ এজন মানুহে আছিলে। মানুহ? এইজন মানুহ নেকি? অঁ এইজন, কিন্তু এওঁৰ নামটো ৰাজুহে, ৰাজু আলি। কি? অঁ, তেওঁ কেইদিনমানৰ কাৰণে ইয়ালৈ কাম এটা বিচাৰি আহিছিল আৰু সেইমতে ঘৰটো এমাহৰ কাৰণে লৈছিল। তেওঁৰ আচল ঘৰ ক'ত জানে নেকি আপুনি? নাজানো নহয়। ঠিক আছে বাৰু দিয়ক। মাজনী, কি হৈছে মাজনী? মাজনী?
বেবী ফাইনেলি তুমি তাইক ঘৰৰ পৰা খেদিলা মানিব লাগিব কিন্তু দেই তোমাক মানিবতো লাগিবই তোমাক পাবৰ কাৰণে কম পাবৰ বেলিছোনে মাৰ কথাত বাধ্যত পৰিহে মই তাইক বিয়া পাতিছিলোঁ মই কোনো কাৰণত টিনাক বোৱাৰী কৰিব নোৱাৰো কিন্তু মা কোনো কিন্তু নাই মোৰ ঘৰত এজনী সংস্কাৰী বোৱাৰীহে আহিব অলপ বুজাচোন তুমি অলপ একো বুজিবলৈ নাই মই যি কৈছো সেয়াহে হ'ব তই যদি মোৰ অবাধ্য হ মই তোক তেজৰ পুত্ৰ কৰিম আৰে মা এয়াই মোৰ শেষ কথা ৰাজু কামত ধৰিছনে হয় ছাৰ 50% পে'মেণ্ট এডভান্স ল'লে হয় কিন্তু কাম কিমান আগবাঢ়িছে নাই ছাৰ আপুনি চিন্তাই কৰিব নালাগে 50% পে'মেণ্ট ল'লোঁ যেতিয়া আপোনাৰ 50% কাম কৰিয়ে পেলাইছোঁ বাকী পে'মেণ্টখিনি ক্লিয়াৰ কৰি দিলে ভাল হয় ছাৰ হ'ব টকাৰ কাৰণে তই চিন্তা কৰিব নালাগে তই বাছ অতি সোনকালে তাৰ পৰা মোক ছুটকাৰা দিব লাগে হ'ব ছাৰ আপুনি যেনেকৈ বিচাৰে তেনেকেই হ'ব ছাৰ আপুনি অলপো চিন্তা নকৰিব ঠিক আছে